নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এই চেনেলটোৰ প্ৰধান উদ্দেশ্য হৈছে আপোনালোকক সদায় হহুৱাই ৰখা। আজিও তাৰ ব্যতিক্ৰম নহয়। আহকচোন তেতিয়াহ'লে অকণো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই দিয়া কৌতুকসমূহ সদায় আপোনালোকে চাবলৈ সক্ষম হয়। আজিৰ প্ৰথম কৌতুকটোৰ নাম হৈছে জগতৰ কৃপণ। পতি পত্নীৰ মাজৰ কথোপকথন। পত্নী: হেৰি শুনকচোন, আজি আমাৰ ঘৰলৈ বৰা আহিছিল। পতি: তাক কিবা খুৱালিনে? পত্নী: বিস্কুট এপেকেট আনিছিল, চাহৰ লগত তাকে দিলোঁ। পতি: চাল্লা হাৰামজাদি, সি বিস্কুট এপেকেট আনোতেই চাহ একাপ খৰচ কৰিলি। চাহপাত চেনি গাখীৰ এইবিলাক এনেই আহিল নেকি? আজি তোৰ পিঠি ফালি আছোঁ। পত্নী: ৰ'ব ইমান খং কৰিব নালাগে। বেটাই বিস্কুট এপেকেট কাগজত আঁকি আনি মোৰ হাতত দিছিল, ময়ো চাহ একাপ কাগজত আঁকিহে দিছোঁ। পতি: কিমান ডাঙৰকৈ আঁকি দিলি? পত্নী: আপুনি ভাবিছে নেকি ডাঙৰকৈ আঁকি চিয়াহী খৰচ কৰিম বুলি? বহুত সময় মনি মনি চালেহে ধৰিব পাৰিব চাহ একাপ অঁকা বুলি। আজি দ্বিতীয় কৌতুকটোৰ নাম হৈছে উদয় কৌতুক। উদয়দাই এদিন দৰ্জীৰ ওচৰলৈ গৈ সুধিলে, লং পেণ্ট এটাৰ চিলনি কিমান টকা? দৰ্জীজনে ক'লে, 200 টকা। এইবাৰ উদয়দাই দৰ্জীজনক সুধিলে, আণ্ডাৰ পেণ্ট এটাৰ চিলনি কিমান? দৰ্জীজনে ক'লে, 50 টকা। দামকেইটা শুনি উদয়দাই কিছু সময় ইফালে সিফালে চাই কিবা এটা চিন্তা কৰি দৰ্জীজনক ক'লে, তেনেহ'লে আণ্ডাৰ পেণ্ট এটাকে চিলাই দিয়ক, কেৱল দীঘলটো ভৰিত পৰাকৈ চিলাব। আজিৰ শেষৰ কৌতুকটোৰ নাম হৈছে কামচোৰ। নগেনৰ ঘৈণীয়েকো কম নহয়, নগেনক এটাৰ পিছত এটা কাম পাচিয়েই থাকে। এদিন নগেনৰ ঘৈণীয়েকে মজিয়াত বহি কিবা এটা কাম কৰি আছিল। অলপ পিছত কাষতে বহি বাতৰি কাকত পঢ়ি থকা নগেনক ঘৈণীয়েকে ক'লে, পাকঘৰৰ পৰা অলপ নিমখ লৈ আহাচোন। নগেনে গ'ল পাকঘৰলৈ। প্ৰায় 10 মিনিটমান পিছত নগেনে পাকঘৰৰ পৰা চিঞৰি চিঞৰি ক'লে, ইয়াত দেখোন ক'তো নিমখেই নাই। ঘৈণীয়েকেও চিঞৰি চিঞৰি ক'লে, মই জানোৱেই তুমি একো বস্তু বিচাৰি নোপোৱা বুলি। তুমি এটা কামচোৰ, অন্ধ, একো বস্তু বিচাৰি নোপোৱা। তোমাক একো কাম কৰিবলৈ দি লাভ নাই। মই জানিছিলোঁৱেই তুমি বিচাৰি নাপাবা বুলি। সেইকাৰণে নিমখৰ বাচনটো মই আগতেই আনি থৈছোঁ। কামচোৰ কৰবাৰ।